নমস্কাৰ বন্ধু বান্ধৱীসকল স্নেপডিল অনলাইন শ্বপিং এপছটোত আপুনি যদি একাউণ্টটোত আপুনি নতুনকৈ এটা একাউণ্ট বনাইছিল কোনোবা দিনাখন কিন্তু আপুনি এটা বিচাৰে যে সেই একাউণ্টটো আপুনি ডিলিট কৰাটো কেনেকৈ আপুনি পাৰ্মানেণ্টলি আপুনি স্নেপডিলত মানে যোনটো একাউণ্ট বনাইছিলে নতুনকৈ এটা একাউণ্ট ক্ৰিয়েট কৰিছিলে সেই একাউণ্টটো আপুনি যদি বিচাৰে যে মই একাউণ্টটো মই ডিলিট কৰিব বিচাৰোঁ তো কেনেকৈ ডিলিট কৰিম সেইটো আপুনি যদি বিচাৰি পোৱা নাই তো আহক এইটো আজি মই ভিডিঅ'ত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম বা শিকাবলৈ চেষ্টা কৰিম তো আপুনি প্ৰথম কি কৰিব প্ৰফাইল অপশ্যনত টিপিব ঠিক আছে মই প্ৰফাইল অপশ্যনটো দেখুৱাই দিছোঁ আপোনালোকক তলৰ ফালে দেখিবলৈ পাইছে প্ৰফাইল এইফালে দেখিবলৈ পাইছে প্ৰফাইল যোনটো লগো বনি আছে আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক তো মই ইয়াতে প্ৰেছ কৰি দিলোঁ মই ইয়াতে চুই দিয়াৰ পিছত আপুনি দেখিবলৈ পাইছে মোৰ এইটো একাউণ্ট বনি আছে মই এটা আগতে একাউণ্ট বনাইছিলোঁ মোৰ একাউণ্ট নাম্বাৰ আছে ইয়াত জেণ্ডাৰ মেইল চেল সব সকলোখিনি ইয়াত ডেট অফ বাৰ্থ পৰ্যন্ত ছিলেক্ট হৈ আছে এতিয়াতো মই বিচাৰোঁ যে একাউণ্টটো মই এটা বেলেগ এটা একাউণ্ট বনাব বিচাৰোঁ বা অন্যথা মোৰ বেলেগ কিবা কাৰণ মই ডিলিট কৰিব বিচাৰোঁ এতিয়া আপুনি একাউণ্টটো ডিলিট কৰিবলৈ ক'ত যাব তো আপুনি একাউণ্টটো ডিলিট কৰিবৰ কাৰণে আপুনি ইয়াত যাব পাৰিব একাউণ্ট ছেটিং দেখিবলৈ পাইছে তলৰ ফালে মই কাৰ চিনেৰি দেখুৱাই দিছোঁ একাউণ্ট ছেটিংছ তো আপুনি এই একাউণ্ট ছেটিংছ অপশ্যনত প্ৰেছ কৰিব লাগিব ঠিক আছে তো মই ইয়াতে প্ৰেছ কৰি দিলোঁ একাউণ্ট ছেটিংছ অপশ্যনত মই প্ৰেছ কৰাৰ পিছত ইয়াত আপুনি যদি কি বুলি কয় দেখিবলৈ পাইছে ভালকৈ তলৰ ফালে দুই নম্বৰ যোনটো অপশ্যন দেখিবলৈ পাইছে ডিলিট একাউণ্ট ডিলিট ইয়ৰ স্নেপডিল একাউণ্ট তো আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক তো মই ইয়াতে প্ৰেছ কৰি দিলোঁ প্ৰেছ কৰি দিয়াৰ পিছত তলৰ ফালে দেখিবলৈ পাইছে আকৌ ৰেড কালাৰে দেখিবলৈ পাইছে ডিলিট একাউণ্ট ন' আই ৱান্ট টু কিপ মাই একাউণ্ট তো আপুনি ডাইৰেক্ট ডিলিট একাউণ্টত প্ৰেছ কৰি দিব যদি আপুনি ডাইৰেক্ট ডিলিট কৰিব বিচাৰিছেই তেনেহ'লে আপুনি ডিলিট একাউণ্টত প্ৰেছ কৰি দিয়ক মই এতিয়া ডিলিট একাউণ্টত প্ৰেছ কৰি দিলোঁ ডিলিট একাউণ্টত প্ৰেছ কৰি দিয়াৰ পিছত কি ইয়ৰ স্নেপডিল একাউণ্ট ডিলিট ছাকচেছফুল তো বন্ধুসকল এটা সৰু ভিডিঅ' একেবাৰে শ্বৰ্ট ভিডিঅ' হৈ গ'ল তো এনেকৈ আপোনালোকে নিজৰ স্নেপডিলত বা যিকোনো অনলাইন শ্বপিং এপছত যদি আপুনি একাউণ্ট বনাই ৰাখিছে এনেকৈ আপুনি ছেটিংছত গৈ পেলাই ডিলিট কৰিব পাৰিব গতিকে স্নেপডিলত একেবাৰে সহজ ডিলিট কৰাটো বেলেগ কিছুমান এপছত অলপ মুস্কিলো থাকে তো আশা ৰাখিলোঁ বন্ধুসকল আপোনালোকে নিশ্চয় নিজৰ একাউণ্টটো ডিলিট কৰিবলৈ সফল হ'ল তো আশা ৰাখিলোঁ আপোনালোকে নিশ্চয় ডিলিট কৰিবলৈ সফল হ'ল তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি আপোনালোকৰ পৰা বিদায় মাগিলোঁ ধন্যবাদ